নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অল্পনা পোনপ্ৰথমতে আপোনালোকক সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মোৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বিহু বুলি আমি মন্দিৰত যাব ওলাইছোঁ, মোৰ হাজবেণ্ড আৰু মই। বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি ঘৰৰ পৰা ওলালোঁ, হাজবেণ্ড আৰু মই। আমাৰ ঘৰৰ পৰা 10-12 কিলোমিটাৰমান গ'লে আমি মন্দিৰ পাই যাম। এয়া আমি মন্দিৰ পাই গ'লোঁ, মহাপুৰুষ শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰ। আমি ভিতৰলৈ অলপ সোমাব লাগিব। ৰাস্তাৰ মেইন গেটখনৰ পৰা মন্দিৰলৈ অলপ সোমাই আহিব লাগে। এয়া আমি মন্দিৰ পাই গ'লোঁ। ইয়াতে ছায়াত গাড়ীখন থৈ আমি ভিতৰলৈ যাওঁ বলক। আপোনালোকে দেখিবলৈ পাইছে যে মন্দিৰত কিবা হৈ আছে। মই ইমানখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিহেতু মানুহ বহুত আছিলে আৰু মইতো নতুন ইউটিউবত ভিডিঅ' কৰা হৈছোঁ, সেইকাৰণে মোৰ লাজো লাগে। সেয়েহে মোক বেছি ভিডিঅ' কৰা নহ'লে। আগলৈ ইয়াতকৈও ভালকৈ ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ অকণমান সহায়ে মোক আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ।